আহিয়ে আছো এইকেইটা আগত আছে ডগমগা টাউন পোৱাকে নাই सब व्यू देखो व्यू व्यू हेलो एवरीवन वेलकम टू माय न्यू वीडियो আজি ঘৰতে আছো এনে যোৱাকালি আমাৰ কলেজৰ ফেচাৰ্ছ শেষ হৈছে আৰু আজি ভাবিলো এনে ঘৰতে থাকাতকে অকন ঘূৰি আহো তো ভাবিলো ভেলঘাট বুলি এটা জায়গা আছে তালে যাম তো চাই থাকক ইলো আহি পেলাই ৰখি আছো লগৰ কিটাৰ কাৰণে মই বাৰু স্কুটি লৈ নেযাও লগৰটো লগতে স্কুটিতে যাম তে চাওকচোন গোটে সাইডৰ পৰিৱেশটো কি চালিয়া লাগি আছে ন মানে ৰ'দ নাই কিন্তু বৰষুণ মেবি দিব পাৰে দেই বতাহ মাৰি আছে পুৰা সাইডে সেউজীয়া হৈ আছে যাওঁ এতিয়া আগত যাওঁ গাড়ীত যাম গাড়ীত গৈ কঠিয়াতলি থিয়তি মেবি ৰ'ব তাৰ পৰা সিহঁতৰ লগত যাম আৰু কঠিয়াতলি পালোহি কামৰ পৰা মানে বাছত আহি গ'লো এতিয়া লগৰ কিটাৰ কাৰণে ৱেইট কৰি আছো বাইক লৈ আহি আছে এইফালে বাইক লৈ আহি আছে নগাঁৱৰ পৰা আমি যাম এইটো চাইডে আৰু এইটো চাইডে পাহাৰ দেখিছেনে এইফালে কন্দলি পাহাৰ এইফালেও ধুনীয়া ধুনীয়া ৱাটাৰফল আছে বহুত ধুনীয়া আৰু এইটো চাইডে যায় কামপুৰে এইটো চাইডৰ পৰা আহিছোঁ মই কামপুৰৰ পৰা এতিয়া যাম এইফালে কাৰ্বি আংলং এতিয়া আমি আহি পালোঁ দবকা ৰিজাৰ্ভ ফৰেষ্ট আৰু পিছত এইকেইটা আহি আছে লগৰকেইটাৰ কাৰণে ৰখি আছিলোঁ তাৰপিছত এতিয়া বোলো লাহে লাহে গৈ থাকোঁ আৰু মেবি আৰু 40 কিলোমিটাৰমান আছে চাগে মোৰ লগত আছে অংকুৰ হাই দিকে এবাৰ আৰু মই চলাই আছোঁ এখন অংকুৰৰ স্কুটি অংকুৰৰ বসন্তী চলাই আছোঁ আৰু আমি আছোঁ এইটো দবকা ৰিজাৰ্ভ ফৰেষ্ট চব চাইডে জংগল এতিয়া আমি আহি পালোহি কাৰ্বি আংলঙৰ পাৰখোৱা বুলি জেগাখিনি য'ত আকাশীগংগা শিৱ থানখন আছে চবৰে ভোক লাগি আছিল তো হোটেলত ৰখিলোঁ পাৰখোৱাতে হোটেলত ৰখি চবে পৰঠা এটা খাই ল'লোঁ চব এইটো কাৰণে দেৰি হৈছে এইটো কাৰণে আমি আহি পালোঁ দকমকা টাউন হয় এখন তাৰপৰা এইফালে যাব লাগিব 5-6 কিলোমিটাৰমান হ'ব বেছি দূৰ নহয় এইটো দকমকা টাউন আহি পালোঁ দেন ইয়াৰ পৰা অলপ আৰু बोर्ड देख लो यहाँ से इम्फॉल 304 कोहिमा 170 दीमापुर 100 किलोमीटर चलो अभी हम चलते हैं कोहिमा जुजू वैली जाएंगे जुजू वैली এতিয়া আমি দকমকা টাউন পাৰ হৈ আহিলোঁ তেল নাছিলে তেল ভৰাই লৈ পেলাই তেলটো ভৰাই লওঁ ইয়াতে ধুনীয়াকৈ ফুল টেংকি কৰি দিম ইয়াতে পেট্ৰলটো ভৰাই লওঁ পেট্ৰল ভৰাই গৈ আছোঁ দকমকা পাৰ হৈ আহি গ'লোঁ আমি যোনটো চাইডে যাম এতিয়া ভেলঘাট যাম বুলি আছিলোঁ ভেলঘাটটো দকমকাৰ পৰা যাব পাৰি কিন্তু আমি অলপ আগবাঢ়ি আহিবলগীয়া হ'ল পেট্ৰল পাম্প পোৱাই নাছিলোঁ এটাও এতিয়া আমি দুটা পেট্ৰল ভৰালোঁ এতিয়া আকৌ দকমকা টাউন যাম দেন তাৰ পৰা ভেলঘাট ৱাটাৰফল চাব যাম এতিয়া আমি দকমকা টাউনৰ পৰা ভেলঘাট ৱাটাৰফলৰ কাৰণে এইফালে সোমাই আহিছোঁ ইয়াৰ পৰা আৰু চাগে 10-20 মিনিটমান লাগিব এতিয়া আমি ভাবিছোঁ কিবা এটা লৈ লওঁ ইয়াৰ পৰা এতিয়া লেফ্ট চাইডে যাব লাগিব ব্লাৰ হৈ আছে কিয় वेलकम टू नापघाट गारो विलेज এইফালে যায় মেবি জেগাখিনিৰ নামটো পাহৰি থাকিলোঁ কি আছিলে বাকী লোকেশ্যনটো মস্ত আছে কিন্তু দেই আগতে কৌশিকহে আহিছে ঋতিক আৰু অভিষেক গৈ আছে আৰু বাকীকেইটাতো গায়ব হৈ গ'ল আৰু বেক চাইডেটো सब व्यू देखो व्यू क्या व्यू है भाई लोकेशन देखो भाई लोग लोकेशन
এইখন নদীখনে আগত গৈ পেলাই ৱাটাৰফলটো পামগৈ আমি। এইটো চাইডৰ পৰা নদীখন ঘূৰি আহি আছে আৰু এইটো চাইডে গৈ আছে। এইটো আমাৰ অভিষেক, এইটো আমাৰ ঋতিক। लोकेशन देखो भाई लोग, लोकेशन पता नहीं है कौन सी जगह पहुंच गया है हम। एक छोटा सा बाजार जैसा है। আমি আহি পালোঁ গেটখন, ৱাটাৰফলৰ গেটখন। এতিয়া ইয়াতে চেক পোষ্ট আছে, ইয়াতে পইচা দিব লাগিব। আমাৰ মালিক স্কুটিতে বহি আছে, ই নানামে বোলে। ঋতিকৰ চিন্তা হৈ গৈছেগৈ, পইচা টেনশ্যন। বাকী এইখন নদীখন, এইখনৰ ৱাটাৰফলটোকে চাব যাম এতিয়া আমি। ৰাস্তাটো যে আহিলা ইমান দূৰ ঠেকেচা, অনুভৱটো কোৱা, ৰাস্তাটো কেনেকুৱা লাগিলে? হয়, ইতিমধ্যে আমি পাইছোহি, কিন্তু মানে ৰাস্তাটো অনুভৱটো এনেধৰণৰ। অনুভৱ ভয়ংকৰ। জ্যোতিষময়ে কৈছিলে বেছি দূৰ বাদ নহয় বোলে, দকমখাৰ পৰা অকণমান গ'লে পাই যায়। মই তাকে ভাবি বোলে আহি গ'লো, দকমখাৰ পৰা অকণমান যাব লাগে, আহি যাওঁগৈ। তাৰপিছত আহিছে দকমখাৰ পৰা আহি আছো, নাপায় টিকা বিষাই গৈছে একদম। মানে চাওঁ টিকাটো চাওঁ, নেদেখাওঁ খুলি দেখা। ঋতিকৰ অনুভৱটো কোৱা। অনুভৱটো বেলপাত মাৰি আহিলো, লাগ ভাল আছিলে, নহ'লে কিজানি এনেকুৱা বেয়া ৰাস্তা। মানে গেটত পইচা চইচা দি গৈ এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এই মানুহ আহি আছে বাৰু। এতিয়া ভিউটো কিন্তু ধুনীয়া আছে ন অংকুৰ? এখন বাইক স্কুটি 50 টকা ল'লে আৰু পাৰ পাৰ্চন 20 টকাকৈ ল'লে। ধুনীয়া, দাম বেছি নহয়, জোখৰ আৰু। বাকী এইটো পৰিৱেশটো এনেকা আৰু। अभी हम लोग पहुंच गए हैं, अभी टिकट विकेट करके हम पहुंच गए हैं। यहाँ से तो व्यू नहीं दिख रहा है, लेकिन थोड़ा आगे जाके देखेंगे। पूरा पहाड़ के ऊपर ना वाटरफॉल, बहुत बड़ा वाटरफॉल है यहाँ पे। पूरा आसाम का बिगेस्ट वाटरफॉल है ये। देखो गाइस, देखो क्या व्यू है यार। पानी का साउंड सुनाई दे रहा है, इतना खारा चराई है। स्कूटी एक हाथ से, कैमरा एक हाथ से। भाई लोग भी काम कर रहे हैं यहाँ पे, खाना भी बना रहे हैं। वो दोनों आगे जा रहे हैं। देखो भाई, देखो वाटरफॉल अभी दिखाई देगा। वो देखो वाटरफॉल ऊपर से, वाओ क्या वाटरफॉल है भाई। फाइनली हम लोग पहुँच गए हैं यहाँ पे भेलोघाट वाटरफॉल में। अभी हम आपको दिखाएंगे व्यू, ठीक है? क्या मस्त व्यू है यार। পালোহি যোনটো জেগাত আহিম বুলি আছিলোঁ। ইমান কষ্ট কৰি আহিলোঁ, 2-3 ঘণ্টা ট্ৰেভেল কৰি আহিলোঁ। এতিয়া আপোনালোকক দেখাম মেইন ভিউটো, চাই লওক এবাৰ কি ধুনীয়া। ৱাটাৰফলটোৰ ওচৰলৈ যাম, কিন্তু ইয়াৰ পৰা এবাৰ চাই লওক কেনেকুৱা ধুনীয়া ভিউ। দেখিছে ইমান মজা ভিউ। অসমৰ চবতকৈ বিগেষ্ট ৱাটাৰফল भेलोघाट वाटरफॉल। बेस्ट टाइम, इतना अहातो बेस्ट टाइम है मनसून सीजनत। इतना गई आसो वाटरफॉलर ओसरले, चाई थाকক। फाइनली आहि पाई गलो। इतना आपनालोকক मेन भिउটো देखाम भेलोघाट वाटरफॉलर, अहोমৰ बिगेस्ट वाटरफॉल। चाওক এইটো, ইহঁত কিটা ওপৰে পাই গলগে। কি ধুনীয়া ভিউ চাওক वाटरफॉलर। অসমৰ बिगेस्ट वाटरफॉल भेलोघाट वाटरफॉल, দকমকা কাৰ্বি আংলং। দলংখন দি গৈ আছোঁ, এতিয়া ওপৰলৈ যাম। ধুনীয়াকৈ ভিউ দেখাম আপোনালোকক আৰু গা পা ধুম। আৰু চাওক না, আকাশখন কি ধুনীয়া দেখি আছে। এইকেইটা ওপৰ পালেগৈ। वाओ, व्हाट अ लोकेशन। ये देखो भाई, ये नजारा देखो, नजारा। वाह भाई वाह। नजारा देखो। अब दिखाऊंगी असली नजारा। চবে চাই লওক এবাৰ অসমৰ বিগেষ্ট ৱাটাৰফল भेलोघाट वाटरफॉल। देखिए वाटरफॉल तो देखिले, এতিয়া
কিন্তু তাতে গা ধুব যাবতো নোৱাৰি, কাৰণ বহুত হাইট আছে আৰু তাত পানীও বহুত বেছি আছে, গা ধুব যাব নোৱাৰি। এতিয়া আমি তাত গা নুধোঁ, আমি তলতে গা ধুম। এতিয়া আকৌ এবাৰ ভিউটো চাই লওক ধুনীয়াকৈ। আৰু ইয়াতে চবেই ফটো চটো উঠি আছে ধুনীয়াকৈ। ৰিল চিল বনাম এতিয়া, ফাৰ্ষ্ট টাইম ৰিল বনাম। বাকী দেখাই আছোঁ ভিউটো আকৌ এবাৰ চাই লওক। এয়া ইহঁতি ফটো চটো উঠি আছে ধুনীয়াকৈ। এইটো এটা পুৰা ফুল ভিউ। আমাৰ ধুনীয়াকৈ এতিয়া ভিউটো চালোঁ ধুনীয়াকৈ। এতিয়া যাম গা ধুবলৈ, এনজয় কৰিম। তলত যাম গা ধুবলৈ, ওপৰতো গা ধুব নোৱাৰি। আকৌ এবাৰ ভিউটো দেখাই লওঁ, ভিউটো চাই ল'ব। আমিকেইটা এতিয়া মেইন ৱাটাৰফলটোৰ পৰা আহিলোঁ। তাতে গা পা ধুব নোৱাৰি কাৰণে, গা ধুবৰ কাৰণে জংঘলত জেগা বিচাৰি ফুৰিছোঁ। ঘন জংঘল, মানুহ চানুহ নাই। এইকেইটা গৰুকেইটা আগত গৈ আছে, বাকী মানুহ চানুহ নাই। বাকী চাইড দি এখন নদী বৈ গৈ আছে, যোনখন নদীখনৰ নাম হাৰিয়া নদী, যোনখন কামপুৰ দি গৈছে সেইখনেই হয়। বাকী ইয়াতে ধুমগা আমি এতিয়া। এইটো হ'ল ভেলঘাটৰ পিকনিক স্পটটো। নদী চবেই ইয়াতে গা পা ধুলে, বাকী মই গা নুধুলোঁ বাৰু। এখন নদী, এখন ফালৰ পৰা এখন আহিছে, মজা জেগা। আৰু ইয়াতে পিকনিক খাব আহিব পাৰে। এতিয়াতো পিকনিকৰ টাইম আহি আছে ডিচেম্বৰ মাহত, বহুত মানুহ আহেও। আৰু এতিয়া অফ চিজন বুলি আৰু জেগাখিনিও মনচুন কাৰণে গ্ৰীণ হৈ আছে, দেখিবলৈ ধুনীয়া হৈ আছে। ডিচেম্বৰ টাইমত ইমান ধুনীয়া হৈ নাথাকে, মানে গ্ৰীনেৰীটো কমি যায় ন। বাকী পৰিৱেশটো এনেকুৱা আৰু এতিয়া তাতে চবেই গা পা ধুই আহিলে। এতিয়া আমি এটা মিছল খাই আছোঁ দোকানত। ঋতিক মিছলখিনি খুৱাই আছেহি। বাকী এইকেইটা ওপৰত কাপোৰ সলাই আছে। মাইনাজনী চাওক কি ধুনীয়া, হাই কৈ দিয়া, হাই। আমিকেইটা এতিয়া ভেলঘাট ৱাটাৰফল চাই কৰি উভতি আহিলোঁ। এতিয়া আহি থাকোঁতে বৰষুণে আগচি গ'লে। আগততো ইহঁতকেইটাতো আগত গুচি গ'ল, বাকী আমিকেইটা ৰৈ গ'লোঁ। আমিকেইটা গৈ আছোঁ একেলগে। চব চাইডে পূৰা বৰষুণ, পূৰা চব চাইডে পূৰা বৰষুণ দেখিছে। এতিয়া অংকুৰে কিবা এটা ক'ব। লাইফ অফ এ চাচমিচ দেখিছে নহয়, বৰষুণ পোৱাৰ কাৰণে কিমান ষ্ট্ৰাগল হৈছে ইয়াৰ। বুজি পাইছে যোনে যোনে চশমা পিন্ধে। বিহাইণ্ড দ্য চিনছ চশমা পিন্ধা যদি কোনোবাই চাই আছে, গম পাইছে বৰষুণত কি অৱস্থা হয়। चश्मिश इंटेलिजेंट नहीं होता है। हाँ वो तो है। व्यू देखो गाइस, व्यू देखो। हेलो दोस्तों, हेलो गाइस। এতিয়া আমি আহিয়ে আছোঁ, ভেলঘাটৰ পৰা আহিয়ে আছোঁ, ঘৰলৈ গৈ আছোঁ। এতিয়া ডকমকা আহিয়ে আছোঁ। এইকেইটা আগত আছে। ডকমকা টাউন পোৱাগৈ নাই, পামগৈ এতিয়া। এডোখৰতে স্কুটিখন ৰখাই পেলাই এতিয়া আহিছোঁ আমি ৰবৰৰ খেতি দেখিছিলোঁ, আগতে দেখা নাই মানে আজিলৈকে। তাকে বোলো চাওঁ বুলি আহিলোঁ। এইটো চাওক, ৰবৰৰ খেতি এনেকৈ হয়। এইটো হ'ল ৰাবাৰ, এনেকৈ গছডালৰ পৰা আহি এইটোত জমা হয় মানে। এতিয়া সেইটো উল্টা কৰি ৰাখিছে, চবতে এনেকৈ এটা এটা লগাই ৰাখিছে মানে পাত্ৰ। চব এইফালে ৰবৰ খেতি আছে এইবিলাক। এতিয়া আমি গৈ থাকোঁ। এইটো অভিষেক উভতি আহিছে ৰবৰ খেতি চাবলৈ। জেগাটো হ'ল ডকমকা, কাৰ্বি আংলং, আছাম। ফাইনেলি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আমাৰ ট্ৰিপটো ইমানতে খতম হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে দেন যি কৰিব লাগে বাকীখিনি কৰি দিব। আৰু বাকী ভিউটো চাওক, ছানছেট হ'ব হৈছে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া আমি পামগৈ আৰু ঘৰ। ত' আজিলৈ টাটা, বাই বাই।